ঐ পাগলী, শুনিছোঁ তই হেনো বয়ফ্ৰেণ্ড বনালি? হয় বনালোঁ আকৌ। বাহ, ইমান ডাঙৰ কথা। তই মোৰ পৰা লুকুৱাই ৰাখিছিলা? হয় ৰাখিছিলোঁ। তুমিতো মোক ভাল পাওঁ বুলি কৈছিলা। ধেত, কেতিয়া ক'লোঁ মই তোক ভাল পাওঁ বুলি? তইতো কৈছিলা মই তোমাৰ লগতে বিয়া হ'ম বুলি। সেইটো মই ধেমালিহে কৰিছিলোঁ। কি কৈছ? হ'ব যা, মই তোক নামাতো। উফ, তই কিয়নো নুবুজ? মই তোক ফ্ৰেণ্ড বুলি ভাবোঁ। কিন্তু মইতো তোক গাৰ্লফ্ৰেণ্ড বুলিয়ে ভাবোঁ। তই কি ভাব ভাবি থাক, মই কিন্তু তোৰ লগত বিয়া হ'ব নোৱাৰিম। মই কোনফালৰ পৰা তোৰ কাৰণে অযোগ্য? তই অযোগ্য নহয় অ', অযোগ্য মইহে। ফাল্টু কথা নকবি। তই সদায় মোৰ। তোক মই বেলেগৰ হ'বলৈ নিদিওঁ, চাই থাকা। কেনেকৈ কি কৰিবি তই? যিয়ে তোক বিয়া কৰাব আহিব তাৰ ভৰি ভাঙিম। কি কৈছ এইবোৰ তই? কি পাগল হলি নেকি? হয়, মই তোৰ কাৰণে পাগল। মই কিন্তু পাগলৰ লগত বিয়া হ'ব নোৱাৰোঁ দেই। মই পাগলে হয়। তইতো মোক পাগল কৰিছা। মনত ৰাখিবা, এই পাগলটোৱে তোক বহুত ভাল পায়। হাত কাটি তোৰ নাম লিখিব নোৱাৰিম, কিন্তু হৃদয়ৰ মাজত তোৰ মৰম জীয়াই ৰাখিব পাৰিম। ঐ, এনেকৈ নকবি পাগল, সঁচাকৈ প্ৰেমত পৰি যাম এতিয়াই। কোনে মানা কৰিছে? পাগল, ময়োতো তোমাক ভাল পাওঁ। সঁচা? আৰে বাবা, সঁচা সঁচা সঁচা। কথা দিয়া, মই তোক কেতিয়াও এৰি নাযাওঁ বুলি। কথা দিছোঁ, কেতিয়াও তোক এৰি নাযাওঁ। যিমান সমস্যা হ'লেও আই লাভ ইউ।